এতিয়া যাই আছোঁ তাতে, গতিকে একদম যাই পেলাই জাগাত লগ পাই আছোঁ আপোনালোকক অলপমান ৰ'বা অলপমান মানে আৰু কিবা কাঞ্চি বজাৰ চজাৰ লৈ ল'লোঁ, বজাৰ মানে কিবা অলপ চলপ লৈ ল'লোঁ। গতিকে ব'লক এতিয়া আমি একদম পূৰা লক্ষ্যস্থানত লগ পাইছোঁ। আজি বহুত দিনৰ মূৰত ঘৰত আহিলোঁ, প্ৰায় আজি 7 মাহ 8 মাহৰ মূৰত ঘৰত আহিছোঁ। তো ঘৰত আহিছোঁ মানে কিবা এটা অনুষ্ঠান আছে, গতিকে সেইকাৰণে ঘৰত আহিছোঁ। কি অনুষ্ঠান আছে সেইটো আপোনালোকক দেখাই দি আছোঁ। তো বহুত দিনৰ মূৰত আহি বহুত মানে আৰু ঘৰত অহাৰ কথাটো বহুত বেলেগ। আৰু ইফালে দেখিছেনে আমাৰ মাজু ৰেডি হৈ আছে যাবৰ কাৰণে। দেগৰ কিবা এটা কৈ দি। তো মাজু ৰেডি হৈ আছে যাবৰ কাৰণে, চিৰিয়েল বহুত দীঘল হৈছে। তো ব'লক একদম তাতে লগ পাইছোঁ। তো একদম ঘৰত আহি মায়ে পূৰা চাহ ৰেডি কৰি দি দিছে। তো এতিয়া চাহ তাহ খাওঁ, চাহ খাই লাহে লাহে যাওঁ আৰু যোৱা কথা এতিয়া আৰু বেলেগ কথা নাই আৰু। তো চাহটো খাই দিওঁ ৰ'ব আগে। তো দোস্ত চাহটো খোৱা আৰম্ভ কৰি দি দিওঁ ৰ'ব আৰু লাৰুটোৰ পৰা আৰম্ভ কৰি দিওঁ, প্লেট চাফা কৰি দি দিম এতিয়া খাই দিওঁ ৰ'ব আগে। দোস্ত ফাইনেলি আমি মানে মন্দিৰত আহি গ'লোঁ, যিহেতু ওচৰৰে মন্দিৰ, মানে আমাৰ ঘৰৰ ওচৰৰে মন্দিৰ। আৰু মই অহাৰ কাৰণটো হ'ল আমাৰ মানে ওচৰৰ মন্দিৰটোত আজি গাঁৱৰ হোম আছে, মানে গাঁৱৰ হোম বুলি যিটো কয় সেই এনেকুৱাকৈ এটা সৰু অনুষ্ঠান আছে। গতিকে গাঁৱৰ হোম থকাৰ কাৰণে গ'লোঁ ঘৰত, আৰু বহুত দিন ঘৰততো ইতিমধ্যে যোৱাও নাছিলোঁ। গতিকে একবাৰ আহিলোঁ মানুহ চানুহ মই, আপোনালোকেতো দেখিছে আমি দুটা আহিছোঁ। গতিকে আকৌ চাকি দি দিম আৰু ইয়াতে চাকি খত দি লাহে লাহে যাব লাগিব, কিন্তু অলপ দেৰি আছে যাওক লেকিন গোটেইখিনি চাই থাকক মোৰ লগত কি কি হৈ আছে। তো ভাল লাগিব নিশ্চয় ভিডিঅ'টো আগফাল আগক লেকিন চাই থাকক। গতিকে ব'লক এতিয়া মানে চাকি খোট দি দিলোঁ, দি এতিয়া আৰু ঘৰত যাওঁ। তো দোস্ত মন্দিৰত চাকি খোট দিলোঁ, মন্দিৰত চাকি খোট দি ঘৰত আহি গ'লোঁ। মানে তাতে মন্দিৰত চাকি তাকি দি এতিয়া বৰ্তমান ঘৰত আছোঁ। আৰু সৰু ভণ্টিৰ লগত অলপমান যুঁজ ৰ'ব, মানে আগতে বহুত যুঁজিছিলোঁ, এতিয়া আৰু ঘৰত আহিবাৰে অলপ সেনা আনিছে দিয়কচোন বিয়াৰ পিছত। তো এতিয়া তাই ঘুমাই আছে, অলপমান তাইৰ লগত যুঁজোংগে ৰ'ব। ঘৰত পৰি আছে ঘৰত পৰি আছে এতিয়া ঘৰত কথা কৈ দি ক'ব লাগিব ভালকে ঘৰটো চাফা লাগিব কৈ দিয়া কথাটো কি। আৰু ইফালে মানে ভাত পূৰা ৰেডি হৈ গৈছে, গতিকে ভাত দালি চব্জি পনীৰ তাৰপিছত চাটনি আছে, যিহেতু গাঁৱৰ ৰুম গতিকে নিৰামিষে আছে। আৰু ভাত আঞ্জা একদম পূৰা ৰেডি হৈ গৈছে। ভিডিঅ' কৰি আছো, উঠি আছা ৰে দুনিয়াৰ আৰু এজন আছে আমাৰ ওচৰৰে খুৰাটো, খুৰাই এনেকৈ ইমান গান মাৰি আছে। কৈছে খুৰাই মানে নামৰ পাৰ্টিত যায়, মানে পাঠকে দৰ্শন দেখাত, তো বহুত ভাল নাম গায়। আৰু ইফালে মানে আৰু শান্তি লোৱা টাইম হৈছে, গতিকে আৰু বহুত বেছি মানুহ নহয়, আৰু 2-1জন কৰি আহি আছে, যোনে যোনে আহিব বাকী আছিল। তো 2-1জন কৰি আহি আছে। আৰু ইফালে এতিয়া আমাৰ মা দেখিছে না, আৰু অলপমান শান্তি লৈ লওঁ, শান্তি লোৱাৰ পিছত আৰু বাকী আছে। গতিকে ভোগ খাব লাগিব। ভোগ অৱশ্যে আমাৰ ঘৰত তাতে চোতালতে বনাইছে, তো কাষৰ ফিল্ডখনত ভোগ খুৱাব। আৰু বেছি মানুহ নহয় দিয়ক, একদম মানে চুপাৰ মানুহখিনিয়ে, গতিকে যিহেতু চুপাৰে হোম, গতিকে গোটেইখিনি মানুহ আহি গ'ল। আহি এতিয়া আৰু গোটেইখিনি মানুহ যিহেতু আহি গ'ল, আহি যোৱাৰ পিছত এতিয়া আৰু শান্তি লোৱা হ'ব। গতিকে যিহেতু আমাৰ এইটো কৃষ্ণ মন্দিৰ, শ্ৰীকৃষ্ণ প্ৰভুক ভাবি পেলাই এটা সেৱা কৰি লওঁ, আশীৰ্বাদ এটা লৈ লওঁ। আৰু আকলাই মোক বুলি নহয়, সকলোকে যাতে ভালে ভালে ৰাখে ভগৱানে, তাকে ভাবি সেৱা এটা কৰিব লাগিব আৰু ইফালে গোটেইখিনি মানুহ আহি পোৱা নাই, যিহেতু সেইকাৰণে লাহেৰে ৰখি আছে। আৰু মানুহখিনি অহাৰ পিছত শান্তি লোৱাৰ পিছত ইফালে প্ৰসাদ খাব লাগিব, প্ৰসাদ খাই আৰু ভোগ খাব যাব লাগিব। তাৰে উপৰি আমাৰ ইয়াতে বোমাও দি দিলাক, বোমা বাৰু আগতে দিলাক, সেইটো বাৰু আপোনালোকক মই দেখাব নহ'ল, নিজে চাই থাকোঁতে ভিডিঅ' কৰিব পাৰিয়ে গ'লোঁ, গতিকে বোমাটো দেখা নহ'ল। আৰু এতিয়া সেৱা কৰি লওঁ ৰ'ব, সেৱা কৰি লৈ আৰু আমাৰ যোনখন ওচৰৰ একদম ফিল্ড আছে, আমাৰ মানে চোতালতে বনাইছে আৰু ওচৰৰ ফিল্ডখনত, তাতে প্ৰসাদ খুৱাব। গতিকে তাকে যাওঁ, যাই খাওঁগৈ বলক। ইফালে দোস্ত ভোগ খোৱাৰ টাইম হৈ গ'ল, একদম লাষ্ট কাৰ্য হৈছে আজিৰ দিনটোৰ।
গতিকে অলপমান ভোগ খাই লওঁ অলপমান ভোগ খাই লৈ আৰু আছে বাৰু ৰাতিকলৈকে দেখা যায় কি কৰোঁ নকৰোঁ গতিকে বলক এতিয়া অলপমান ভোগ খাই দিওঁ খাই দি পেলাই বাকী দেখা যাব আৰু কি হৈ থাকে দুষ্ট ফাইনেলি মানে ঘৰ আহি পাই গ'লোঁ আৰু ঘৰ আহি পাই পেলাই মানে কিবা কাৰণে আৰু আৰম্ভ হৈ গ'ল গতিকে মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব গতিকে নেক্সট আৰু এটা ভিডিঅ'ত লগ পাইছোঁ আজিলৈকে ইমানেই আছিল বাই বাই